নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ সুলেখক কবি যোগানন্দ মহন্তদেৱৰ কবিতা কলেজীয়া আবেলি। কলেজৰ কৃষ্ণচূড়া হেঁপাহ নে আশা উশাহতো বাজিছিল মিঠা মিঠা কিমান যে বাঁহীৰ সুৰ। মৰমৰ আবেলিবোৰ সঁচাই যে আছিল কিমান সপোন মধুৰ। উৰি যোৱা সময়ৰ সৰি পৰা পাপৰিত কিমান যে সনা আছিল মৰম, কিমান যে আশাৰে উপচিছিল অনুভৱৰ কোমল দুবৰিত। ভাল লগা আবেলি, শৰীৰেৰে বাগৰি যোৱা আবেলি, হৃদয় জোকাৰি যোৱা আবেলি, কিমান যে আৰু কি আবেলিৰ খেলি মেলি। কোনেনো জানিছিল আবেলিৰো যে আছিল ইমানবোৰ ঋতু। কৃষ্ণচূড়াৰ তলত ইমান যে ধুনীয়া আবেলি কিয়নো আহে বাৰু পশ্চিমৰ সেই ৰান্ধনি বেলি। তথাপি আজিও মলে শেষ হলেও শেষ নোহোৱা আশা আৰু হেঁপাহ উৰি ফুৰা কৃষ্ণচূড়াৰ তলৰ ধুনীয়া মৰম সনা সপোনেও বিচাৰি ফুৰা কলিজা কোমল অনুভৱ সনা দিঠকৰ সেই কলেজীয়া আবেলি।